এয়া ৰাতিপুৱা 5টা বাজো আৰু হঠাতে খিৰিকীখনত ইমান কোনোবাই টকৰিয়াইছে। মই বোলো কিনো হৈছে চাওঁচোন, টোপনিতে আছিলোঁ। উঠি পিনে চাইছোঁ ইমান ধুনীয়া ধুনীয়া চৰাই কেইজনীমানে আহি খিৰিকীখনত, হয়তো উইণ্ডোৰ শ্বেডো তেওঁলোকে ৰিফ্লেকশ্যনে দেখিছে নে কি হয়তো নাজানো, মই আহি পিনে পূৰা খিৰিকীখনত মাৰিছে। এইজনী চৰাই কি মই নাজানো, কিন্তু তাৰপৰা অলপ পোহৰ হ'ল, ধৰক 5:30মান বাজিলে, তেতিয়ালৈকে চৰাইকেইজনী এনেকৈয়ে টুকৰি থাকে। তাৰপৰা এয়া একদম সৰু চৰাই এজনী একদম ইমানেই টকাইছে। যিয়ে নহওক ইমানেই ভাল লাগিলে মনটো, কাৰণ এনেকুৱা চৰাই চিৰিকটিবোৰ দেখি থাকিলে মনবোৰ এনেও ভাল লাগে। এনেকুৱা মন হৈছিলে যে মই খিৰিকীখন খুলি দিওঁ আৰু তাহাঁতি ইজনী ভিতৰলৈ সোমাই আহক, কিন্তু সেইটো কৰিব নোৱাৰোঁ। সেইটো কৰিলে খিৰিকীখন খুলিলেই তাহাঁতি উৰি যায়। আৰু সেয়াই এয়া ৰাতিপুৱা পৰিৱেশ।